লাইট টিভি গৰম বন্ধত কি মুখস্থ কৰবা দিছিলো মনত আছে না তোহাৰ কৰি আহিছা না নাই আইছো স্যার আচ্ছা ভাল কথা ঐ উগ্ৰ তই নেওতা কচোন স্যার নটেকারে নে ও টাটাকারে টা নেওটা হায় ৰে পণ্ডিতৰ নেওতা শুন ঐ গুডু তই কচোন এবাৰ সূৰ্য কোনফালে উদয় হয় আৰু কোনফালে অস্ত যায় স্যার গরম বন্ধর কেইদিন মই 10টা বাজাতহে উঠছো মই উঠতে সূর্য মূৰৰ ওপৰে আহি পায় কোনফালে বা সূৰ্য তলে মই গমেই নাপালো নহয় হায় ৰে বান্দৰৰ কথা চা কোনফালে ডুবে সেইটো ক স্যার ভাটি বেলাও 1 ঘণ্টি মাৰা অভ্যাস হৈ গেল নহয় মোৰ সাৰি পাওঁতে ৰাতিয়ে হৈ যায় হায় ৰে বান্দৰ তোহাৰ পাল্লাত পৰি মোৰ চুলি পকি গেল ঐ লোক তই ক লোহাৰ গাজাল এটা পানীত ডুবি যায় কিন্তু লোহাই দি বান জাহাজ এখন পানীত ভাহি থাকে কিয় কচোন স্যার জাহাজত ড্ৰাইভৰ থাকে গাজালততো ড্ৰাইভৰ নাথাকে হায় ৰে কি গাধা কটাৰ পালাত পৰলো ঐ উগ্ৰ তই ক এইবাৰ আৰু এটা আপেলৰ দাম যদি 3 টাকা হয় 10টা আপেলৰ দাম কিমান হ'ব ক স্যার আপনার প্রশ্নটোৱে ভুল হৈছে ঐ পণ্ডিত কি বলেছি কোন আধা পাগলাই আপনাক 3 টাকাত আপেল দিব ঐ উত্তৰ দিবা নৰা আৰু মুখৰ ভাষা চা তাৰ মুখ ভাঙি দিম কোন পাগলাই কৈছি মোৰ মুখ বয়া বুলি হাও ই মোকে পাগলা বললাক নেকি ঐ গুডু তই ক আৰু স্যার বাৰে বাৰে মগে উৰি থাকে অলপ সহজ চাই সুধব কিন্তু এইবাৰ হ'ব দে সহজে ধৰিম তোক কচোন পৃথিৱীৰ কোন ঠাইত আটাইতকৈ বেছি বৰষুণ পৰে কি হ'ল মনে মনে থাকলে দেখোন স্যার অলপতো ধৈৰ্য ধৰক মই কিবা গকুল নেকি ইমান ফটকে যে ক'ব পাৰিম ঐ গকুল আৰু কায়ে স্যার গুগল গুগল চাওয়া বুৰ্বক চলি গুগলটো ক'বা নৰে স্যার চামৰা জিভা পিছলি যায় আৰু ই কথা চা বান্দৰৰ উত্তৰটো ক এতিয়া স্যার আটাইতকৈ বেছি বৰষুণ মাটিত পৰে হায় ৰে মোৰ কপাল এৰে পৰা ট্ৰেন্সফাৰ হৈ যাবা পাৰলিহে মই ৰক্ষা কৰিম স্যার আমি